हम लोगों को भी डेवलपमेंट चाहिए और आप लोगों को भी चाहिए। सरकारो যথেষ্ট কঠোৰ হোৱাটো দৰকাৰ আৰু এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰীসকলক কঠোৰভাৱে দমন কৰিব লাগে। जोंनि आसाम बिटिआरनिफ्राय मेघालय शिलं टुरिजम दाउखि नायनो थाखाय गोबां मानसिफ्रा थाङो नङा होमबा दा बिनि बे बिथिंनि गेजेराव मेघालय आरो आसाम बर्डाराव मा घटना सोलिगासिनो दं एबा मा जाथाय जानो थांगासिनो दङ नोंथांमोना निश्चय नुखाजोब्बाय तो সকলোৱে জানে আমাৰ অসমৰ পৰা মেঘালয় শিলঙত টুৰিজম দাউকি বিভিন্ন ঠাই চাবলৈ যায় তো তাৰ মাজত আমাৰ অসম আৰু মেঘালয় বৰ্ডাৰত কি এটা পৰিকল্পনা হ'বলৈ যায় আছে আপোনালোকে নিশ্চয় সকলোৱে দেখা পাইছে চাগে বা যোনে দেখা পোৱা নাই আপোনালোকে নিশ্চয় চাই ল'লে বুজি পাব। হিন্দী আৰু এছামিছত কোৱা হৈছে আপোনালোকে ভিডিঅ'টো শেষত গ'লে চাই ল'বি তাৰপিছত আপোনালোকে লাষ্টত কমেণ্ট দিব পাৰিব। তাৰ মাজতে মই কেইটামান আশাৰ ক'ব বিচাৰোঁ যে আমাৰ অসমৰ পৰা যিটো নেকি মেঘালয়ত যোৱা যিটো নেকি গেট তাতে অলপ হাংগামা চলি আছে। এই হাংগামাটো হ'ল মানে আমাৰ অসমৰ গাড়ী যিমানখিনি যাই আছে তেখেতসকলে বন্ধ কৰিব চেষ্টা কৰি আছে কাৰণ নিজৰ মেঘালয় এৰিয়াত মানে নিজৰ মেঘালয়ৰ গাড়ীহে চলিব লাগে বুলি তেখেতসকলে মানে বাধা দি আছে আমাৰ অসমৰ গাড়ী যোৱাটো। আৰু তেনেহ'লে এই চিষ্টেমত যিটো কৰে মেঘালয়ৰ ডাউকি বা যিকোনো মেঘালয় এৰিয়া কেনেকুৱা ডেভেলপ হ'ব এইটো আপোনালোকে চবেই জানে কিন্তু মেঘালয় এৰিয়াৰ থকা মানুহবিলাক খাচীয়া বিভিন্ন জাতিৰ মানুহ আছে তাতেও তেখেতসকলে কিয় বুজি পোৱা নাই কথাটো তো নথমনা নিশ্চয় বুজি মোখাই নङा होमबा जोंनि आसामनिफ्राय जितु मेघालय फारसे जितु हाबहोआब्ला तो मेघालयनि जितु नाखि टुरिजम दाउखि बेफोरबायदि एरियाफ्रा माबोरैहाय बा रिजर्टफ्रा माबोरैहाय डेभेलप जागोन बा मेघालय सरकारा बिनि सायाव मा एक्सन लानो सानदों आरो जोंनि आसाम सरकारा मा खालामनो सानदों नैबेनि सायाव नोंथांमोना भिडिअखौ जोबजासिम नायबा निश्चय बुजि मोनगोन। दा नोंथांमोना भिडिअखौ सुरु खालामनानै होनोसै आङो नोंथांमोना नायगिरना लानो हासिगोन। কালি দিনটোত হৈছে কি আপোনালোকে সকলোৱে জানে সংবাদ মাধ্যম যোগে আমাৰ সমূহ অসমবাসী ৰাইজে বা ভাৰতৰ ৰাইজে অৱগত হৈছে যে প্ৰত্যেক বছৰে খাচী ষ্টুডেণ্ট ইউনিয়নে হওক খাচী টুৰিষ্ট টেক্সি ইউনিয়নে হওক অন্যান্য বিভিন্ন সংগঠন তেওঁলোকে প্ৰত্যেক বছৰে এনেকুৱা এটা মানে এটা পৰিৱেশৰ সূচনা কৰে যিটো পৰিৱেশৰ জৰিয়তে সমূহ পৰ্যটকসমূহ মানে ভয় শংকাৰ মাজেৰে আমাৰ অসমৰ গাড়ীসমূহ যি যায় ভয় শংকাৰ মাজেৰে তাৰমানে এটা যাব লগা হয়। এনেকুৱা এটা পৰিৱেশৰ সূচনা কৰে যিটো মানে আপুনি ভাবিব নোৱাৰে কি ভাই এতিয়া মানে আপোনালোকে কি মানে জংগল ৰাজ চলি আছে নেকি। এতিয়া প্ৰায় দুঘণ্টা আমাৰ গাড়ীবিলাক বন্ধ কৰি ৰাখিছে। তাৰে পিছত মেঘালয় প্ৰশাসন আহিছে। প্ৰশাসনে আহি তেওঁলোকৰ লগত আলোচনা কৰিছে আৰু কিছু সংখ্যক ব্যক্তিক তেওঁলোকক মানে এৰেষ্ট কৰিছে আৰু এৰেষ্ট কৰি তেওঁলোকক লৈ গৈছে। তাৰ পিছত আমাৰ সম্পূৰ্ণ খুলি দিয়া হৈছে। কিন্তু এই ধৰণৰ পৰিৱেশ যদি হৈ থাকে আমি ড্ৰাইভাৰখিনিয়ে ভয় শংকাৰ মাজেৰেতো আমি সেৱা প্ৰদান কৰি আছোৱেই। পৰ্যটকখিনি কি বিশ্বাসত मेघालय चाबले आहिब अंतत मेघालय की सरकार को ये एहसास होना चाहिए कि आप लोग ये जो पर्यटक आते हैं ये लोग किस विश्वास से आएगा आप लोगों को ये शिलोंग पे सेरापुंजी दाउकी ये सब देखने के लिए। इसके कारण आप लोगों को रेवेन्यू आता है ये भी आप लोगों को समझना चाहिए। ये रेवेन्यू कहाँ से आ रहा है? पर्यटक जो आ रहा है ना, जो टूरिस्ट आ रहा है ना, उन लोगों से आप लोगों को रेवेन्यू मिल रहा है। तो अगर ये टूरिस्ट ही बंद हो जाएगा, अगर ये भाई शंका अगर रहेगा तो इसके कारण आप अगर टूरिस्ट बंद हो गया तो आप लोगों का जो डेवलपमेंट का काम है वो सब सारे बंद हो जाएगा। अरे भाई हम लोगों को भी डेवलपमेंट चाहिए और आप लोगों को भी चाहिए। तो ये सब आप लोगों का हर साल जो हर सीजन में ये होता है ना, ये बंद कीजिए, ये बंद होना चाहिए, वरना ये जो डेवलपमेंट होना चाहिए ना ये नहीं होगा। क्योंकि अभी जो समाज है एजुकेटेड समाज है, ये समाज आप लोगों को भी परिचय देना है, आप लोगों को भी परिचय देना है कि ये आज का समाज जो है ना मेघालय या आसाम या नॉर्थ ईस्ट ये एजुकेटेड समाज है, ये सब आप लोगों को भी परिचय देना है। আৰু আগে পিছে এনেকুৱা ঘটনা ঘটি আহিছে আৰু আমি পাই আহিছোঁ এনেকুৱা ধৰণৰ এছাম দুষ্কৃতিকাৰী আছে এনেকুৱা যে মানে আমি গাড়ী এখন লৈ গৈছোঁ তাৰ কিবা অলপ এটা বাহানা লৈ তেখেতসকলে কাজিয়া পেচাল সৃষ্টি কৰিব বিচাৰে বা এনেকুৱা ধৰণৰ পৰ্যটকসকলৰ লগত নহয় আমাৰ চালকসকলকে এনেকুৱা হাৰাশাস্তি কৰি আহিছে তেখেতসকলে। আৰু
কালিও সেই ঘটনাটো ঘটি পেলাই পুনৰাবৃত্তি হ'ল এইটো মানে মই স্থায়ী এটা সমাধান বিচাৰোঁ আমাৰ এই সংশ্লিষ্ট কৰ্তৃপক্ষই দুইখন ৰাজ্যৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এই বিষয়টো খুব গাম্ভীৰ্যভাৱে আলাপ আলোচনা কৰিব লাগে আৰু আমাৰ পৰ্যটকসকলৰ লগতে চালকসকলৰ যাতে সুৰক্ষা নিশ্চিত কৰিব পাৰে এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰ মাজত আলাপ আলোচনা কৰি এই বিষয়টো এটা ভাল সুস্থিৰ সমাধান আনিব লাগে আৰু লগতে এটা ভাল পৰিৱেশৰ সৃষ্টি কৰিব লাগে যিটো পৰিৱেশত যাতে আমি শান্তিপূৰ্ণভাৱে পৰ্যটকসকলক ঘূৰা ফিৰা কৰাব পাৰোঁ কাৰণ চালকসকল যদি অস্থিৰ হয় বা অশান্তিত ভুগি থাকে তেনেহ'লে নিশ্চয় পৰ্যটকসকলক আমি কোনো ঠাই ভালভাৱে দেখাবলৈ সক্ষম নহ'ম বা এটা চিন্তা বা ভয় থাকিব মনত সেনেকুৱা যাতে ভয়বিলাক দূৰ হয় যাতে আমি পৰ্যটকসকলক ভালতকৈ ভাল পাৰফৰ্মেঞ্চ দিব পাৰোঁ ভালতকৈ ভালভাৱে তেখেতসকলক ঘূৰাই ফুৰাই ইয়াৰ পৰা ভাল এটা ৰিজাল্ট দি পঠাব পাৰোঁ সেনেকুৱা ধৰণৰ আমি বিচাৰোঁ গতিকে এই ক্ষেত্ৰত মেঘালয় প্ৰশাসন কিন্তু যথেষ্ট কঠোৰ হোৱাটো দৰকাৰ আৰু চৰকাৰো যথেষ্ট কঠোৰ হোৱাটো দৰকাৰ আৰু এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰীসকলক কঠোৰভাৱে দমন কৰিব লাগে আৰু যাতে এনেকুৱা ধৰণৰ কোনো যাতে বেআইনীভাৱে কাৰণ এইটো বেআইনী হয় তেখেতসকলে কোনো মানে সেনেকুৱা অধিকাৰ নাই যে টেক্স দি থকা গাড়ী এখনক তেখেতসকলে পথত আধা পথত ৰাস্তাত গৈ পেলাই বাধা আৰোপ কৰিব কোনো ধৰণৰ তেখেতসকলৰ সেইখিনি অধিকাৰ নাই মই ভাবোঁ এই ক্ষেত্ৰত প্ৰশাসন আৰু চৰকাৰ কঠোৰ হ'ব লাগিব তেতিয়াহে এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰীক মানে বন্ধ কৰিব পাৰিব ৰোধ কৰিব পাৰিব তেতিয়াহে মানে যিটো মানে আশা লৈ পেলাই পৰ্যটকসকলে ঘূৰিবলৈ আহে তেতিয়াহ'লে সেই আশাসমূহ পূৰণ হ'ব বুলি মই আশা কৰোঁ যিহেতু কালি যিটো ঘটনা সংঘটিত হ'ল আজিৰ দিনটোত আপোনালোকৰ যাবলৈ কিছু ভয় লাগিব নেকি নিশ্চয় ভয় লাগিব বৰ্তমান একো হোৱা নাই বৰ্তমান ঠিকেই আছে পিছলৈ যদি কৰিব পাৰে গম নাপাওঁ এইটো কথা কিন্তু এইটো মেঘালয় গভৰ্ণমেণ্টক অনুৰোধ জনাম যে এইটো কঠোৰভাৱে এটা ব্যৱস্থা কৰিব লাগে কালি মই যোৱাকালি আছিলোঁ 1.5 ঘণ্টামান সময় বন্ধ কৰি ৰাখিছিলে সিহঁতে তাৰপিছত আমাৰ প্ৰশাসন আহি বাটটো মুকলাই দিলে যাবলৈ দিলে আমাক এইটো এটা ছাত্ৰ ইউনিয়নৰ কিবা ছাত্ৰ ইউনিয়নৰ NGO কিবা HYNF এনেকুৱা কিবা এটা নতুন NGO হয় এইটো NGO বোলে হেৰি ILPৰ নামত তেখেতসকলে পথ অৱৰোধ কৰিছিলে 10-12 জন ল'ৰাহে তেওঁলোকে আছিলে তাতে উৎপাত মানে সিহঁতে আমাক খঙাল চকুৱে চাইছে সিহঁতক আমাক কৈছে গাড়ীখিনি ইয়াতে নাৰাখিব আপোনালোকে ঘূৰাই লৈ যাওক আমি পৰ্যটক ঘূৰাব নিদিওঁ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিছে সিহঁতে তেতিয়া আমি প্ৰশাসনৰ লগত যোগাযোগ কৰিবলৈ আমি বাধ্য হ'লোঁ এই ঘটনাটোৰ কাৰণে কালি মোৰ এসপ্তাহ আগৰ বুকিং আছিলে আজি ৰাতিপুৱা 4টা বজাত পিক আপ কৰিম ষ্টেচনৰ পৰা কৰি লৈ আমি চেৰাপুঞ্জী যাম কিন্তু ৰাতি মানুহজনে ফোন কৰি কৈছে এনেকৈ নিউজ চালোঁ এতিয়া আমি যাওঁতেতো ল'ৰা ছোৱালী লৈ যাম যিহেতু মোৰ ভয় লাগিছে মই নাযাওঁ আপুনি বেয়া নাপাব মই খানাপাৰালৈকে বেলেগ কিবা গাড়ী লৈ যাই মই যদি পাৰোঁ মেঘালয়ৰ এখন গাড়ী আনি লৈ যাম পৰ্যটকসকলো সুৰক্ষিত নহয় বুলি তেওঁলোকে নিজকে ভাবিছে সেইকাৰণে ফেমিলি লৈ আহিব সৰু বাচ্চা থাকে লগত ফেমিলি থাকে মাইকী মানুহ থাকে কেনেকৈ মানুহবিলাকে ৰাস্তাত যাই হাৰাশাস্তি কৰিব এই গৰমত চক চিটুৱেশ্যনত বেলেগ এটা ৰাজ্যত মানুহে এনজয় কৰিব আহি যদি হেডেক ল'ব লগা হয় বা সমস্যাৰ সন্মুখীন হ'ব লগা হয় সেইকাৰণে টুৰিষ্টবিলাকৰ ওপৰত বহুত প্ৰভাৱ পৰিছে আৰু মই গম পোৱা মতে হোটেলবিলাক 70% কেঞ্চেল হৈ আছে সেইকাৰণে কৈছোঁ আমাৰ মেঘালয় গভৰ্ণমেণ্টক অতি সোনকালে যাতে এই সমস্যাটো সমাধান কৰে মেঘালয়লৈ যিসকলে এই মুহূৰ্তত যাত্ৰা কৰিবলৈ ভাবি আছে পৰিকল্পনা কৰি আছে সেইসকলে কিছু সাৱধানতাৰ অৱলম্বন কৰা উচিত কাৰণ তাত প্ৰৱেশ কৰিবলৈ এতিয়াও দিয়া হোৱা নাই নিশ্চয় বুজিखाबाय नङा होमबा जिथुनाखि जोंनि आसामनिफ्राय बा बिटिआर ओनसोलनिफ्राय जा বিভিন্ন জাতিৰ मानसिफ्रा थाङो বিভিন্ন मोनफ्रोमबो जाथिनि मानसिफ्रा थाङो सुबुंफोर थाङो मेघालयआव दा बिनि गेजेरजों माने प्राइभेटआनो जा कमार्शियेल गारियानो जा बिथांमोना माने बन्द खालामनो नागिरदों मानो होनना बुङोब्ला जोंनि आसामनि गारिया हाबोब्ला बिथांमोना डेभेलप जानाय नङा होननानै बिथांमोना सानदों माने बेफोर साननाया रं होननानै जों सानो दा बिनि सायाव आसाम सरकार आरो मेघालय सरकारा मा रिएक्सन लायो बिनि सायाव बिथांमोना खावलायदों जितु आसाम सरकार आरो मेघालय सरकारा गुरुत्व लायाबाबो ड्राइभार टु ड्राइभार मिला मिसा जानांगौ आरो मिलायनानै बयबो सोलिनांगौ होननानै बिथांमोना खावलायदों तो सबै মানে সকলোৱে গম পাইছে যে আমাৰ অসমৰ পৰা কমাৰ্চিয়েল হওক বা প্ৰাইভেট গাড়ী হওক মেঘালয়ত যোৱাটো মানে মেঘালয়ৰ মানুহবিলাক আমাৰ অসম আৰু মেঘালয় গেটত বন্ধ কৰি আছে আৰু ষ্টপ কৰি আছে তাৰ মাজতে মানে ড্ৰাইভাৰ সন্থা যিটো নেকি অসমৰ পৰা যিমানখিনি গাড়ীবিলাক যায় নহয় জানো মেঘালয়ত থুৰি এক্সাম বা ডাউকি কিবা কিবি বিভিন্ন ঠাই বা জাগা চাবৰ কাৰণে সেইকাৰণে মানে আমাৰ অসমত ড্ৰাইভাৰবিলাকে কৈছে মানে অনুৰোধ কৰিছে মেঘালয় চৰকাৰ আৰু অসম চৰকাৰক যিটো মেঘালয় চৰকাৰ আৰু আমাৰ অসম চৰকাৰে যিটো একো গুৰুত্ব নলয় বা দায়িত্ব নলয় তথাপিও মানে ড্ৰাইভাৰ টু ড্ৰাইভাৰ এইটো মানে সমাধান কৰিব লাগিব আৰু মিলা মিছা চলিব লাগিব বুলি অনুৰোধ কৰিছে তাৰ মাজত যিটো এটা ৱাৰ্নিং দিয়াও হৈছে তাত তথাপিও যিটো নামানে বা মেঘালয়ৰ মানুহবিলাক মানি নলয় এই আমাৰ অসমৰ পৰা ৰিকুৱেষ্ট কৰাটো তো মানে ৱাৰ্নিং দিয়াটো এনেধৰণৰ দিছে কি অসমৰ গাড়ী যদি সোমাব নোৱাৰে তো মেঘালয়ৰ গাড়ী আমাৰ অসম ফালে আহিব নোৱাৰিব এই এটা ৱাৰ্নিং দিয়া হৈছে তেখেতসকলক
তো আপোনালোকে ভাবিছা এইগিলা চলিলে ভাল হ'ব না বেয়া হ'ব আমাৰ মতে কি মানে আমিতো কাৰ ফালে কি হৈ পেলাই কম নহয় জানো চবেই মিলাই মিচি চলিব লাগে আমাৰ মেঘালয় কি অসম কি আমাৰ একচুৱেলি এইবিলাকত মানে আমাৰ অসম চৰকাৰ আৰু মেঘালয় চৰকাৰবিলাকে মানে গুৰুত্ব দিয়াটো খুব মানে মানে কি কয় এইটো সমাধান কৰি দিব লাগিব আৰু মিলামিচি কৰি দিয়াটো খুব দৰকাৰী আছে दा नोंथांमोना मिथिखाबाय निस्सयनो बारा गोबावखौ आं बुंनो सानलिया नोंथांमोना बुजिखासै दा बे साननैसो माने एसे जोंहा गिनांगौ जानानै दङ नोंथांमोना एसे हुसियारै माने मेघालय टुरिजमखौ नायनो थांनो सानदोंब्ला सोरबाफोर ब्रेक लानानै थाथ' साननैसोनि उनाव नोंसोरो खुला जायोबा थांनो हागोन आरोखि स' थेंक इउ